স্বাগতম জনাইছোঁ চয়নিকা মনশ্ৰী অন্য এটা ভিডিঅ'লৈ। আজি আমি আছোঁ ডাকিনী পাহাৰত। এই পাহাৰক তাৰিণী পাহাৰ বুলিও কয় আৰু ইয়াতে কুম্ভকৰ্ণৰ পুতেকে এসময়ত বসবাস কৰিছিল আৰু ইয়াত স্বয়ং মহাদেৱ আৱিৰ্ভাৱ হৈছিল আৰু ইয়াতে আছে ভাৰতবৰ্ষৰ এটা জ্যোতিৰ্লিংগ। হয়, আজি আপোনালোকক এখন বিশেষ ঠাই দেখুৱাম, যিখন ঠাইত মাজৰাতি গজৰাজেও পানী ঢালে জ্যোতিৰ্লিংগত। এই বিশেষ ঠাইখন আছে অসমত। কামৰূপ জিলাৰ গড়চুক চাৰিআলিৰ পৰা পামহি হৈ সোমাই আহিলেই আপুনি এই বিশেষ ঠাইখনলৈ যোৱা পথৰ নিৰ্দেশনা পাবই। সুন্দৰ পথ, অপৰূপ প্ৰাকৃতিক পৰিৱেশ। এতিয়ালৈকে ভাৰতবৰ্ষত 12টা জ্যোতিৰ্লিংগৰ অৱস্থিতিৰ উমান পোৱা গৈছে। তাৰে ভীমাশংকৰ জ্যোতিৰ্লিংগ আমাৰ অসমত আছে আৰু মহাৰাষ্ট্ৰৰ পুনেত আছে। আজি আমি অসমৰ গড়চুক পামহিৰ এই বিশেষ জ্যোতিৰ্লিংগটোৰ বিষয়ে আপোনালোকক ক'ম আৰু এই অঞ্চলটো আপোনালোকক দেখুৱাম। আৰু এই ভীমশংকৰ জ্যোতিৰ্লিংগৰ বিষয়ে জানিবলৈ হ'লে আপুনি বহু হাজাৰ বছৰ পিছুৱাই যাব লাগিব। কুম্ভকৰ্ণক সকলোৱে হয়তো চিনি পায়। বাল্মীকিৰ ৰামায়ণৰ কুম্ভকৰ্ণ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ, যি কুম্ভকৰ্ণই ছমা খাইছিল, ছমা হৈছিল। আৰু কুম্ভকৰ্ণ আছিল ৰাৱণৰ ভাতৃ। সেই কুম্ভকৰ্ণৰে পুত্ৰ ভীমাসুৰ ইয়াতে আছিল। এই অঞ্চলত ভীমাসুৰ জন্ম হৈছিল আৰু ইয়াতে মাকৰ সৈতে বসবাস কৰিছিল। আৰু ডাঙৰ হৈ ভীমাসুৰে মাকৰ মুখৰ পৰা জানিব পাৰিলে তাৰ পিতৃ কুম্ভকৰ্ণ ৰামৰ হাতত মৃত্যু হৈছিল আৰু মাকৰ পূৰ্বৱৰ্তী বিৰাট ৰামৰ হাততে মৃত্যু হৈছিল। আৰু মাকৰ মাক দেউতাক ৰামৰ ভক্ত তথা বিষ্ণু ভক্ত এগৰাকীৰ হাতত মৃত্যু হৈছিল। তেতিয়া ক্ৰোধান্বিত হৈ পৰে ভীমাসুৰ আৰু প্ৰতিশোধ পৰায়ণ হৈ পৰে। সি ইয়াতে 1000 বছৰ ওলোটা হৈ ব্ৰহ্মদেৱক তপস্যা কৰিছিল বৰদান লাভৰ বাবে আৰু বৰদান হিচাপে বিচাৰিছিল সকলো দেৱ দেৱতাতকৈ শক্তিশালী হোৱা আৰু বিষ্ণুকো পৰাস্ত কৰাৰ। আৰু ভীমাসুৰৰ ঘোৰ তপস্যাত সন্তুষ্ট হৈছিল ব্ৰহ্মা আৰু বৰদান প্ৰদান কৰিছিল। বৰদান লাভ কৰি ভীমাসুৰে স্বৰ্গৰ সকলো দেৱ দেৱতা আনকি বিষ্ণুকো পৰাস্ত কৰে। তাৰপাছত ভীমাসুৰ কামৰূপলৈ আহে। তেতিয়া অসমৰ নাম কামৰূপ আছিল আৰু কামৰূপৰ ৰজা আছিল কামেশ্বৰ। আৰু সেই কামেশ্বৰ লগতে তেওঁৰ পত্নীকো বন্দী বনাই ভীমাসুৰে ডাকিনী পাহাৰৰ এই অঞ্চললৈ লৈ আহে। এই অঞ্চল তেতিয়া ঘোৰ জংঘলেৰে আবৃত আছিল। আৰু কাৰাগাৰত থাকোঁতে কামেশ্বৰে শিৱলিংগ এটা স্থাপন কৰি তাতে পূজা অৰ্চনা কৰে, কিয়নো তেওঁ আছিল শিৱভক্ত। আৰু এই কথা গম পাই ভীমাসুৰে পূজা অৰ্চনা বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল কামেশ্বৰক, কিন্তু কামেশ্বৰে তেওঁৰ এই নিৰ্দেশ অমান্য কৰে। তেতিয়া ভীমাসুৰ ক্ৰোধান্বিত হৈ পৰে আৰু শিৱলিংগটো ভাঙিবলৈ উদ্যত হয়। আৰু তেতিয়াই মহাদেৱৰ আৱিৰ্ভাৱ হয় আৰু মহাদেৱে ত্ৰিনয়নেৰে ভস্ম কৰে ভীমাসুৰক। আৰু ইয়াতে মহাদেৱৰ খোজৰ চিহ্নও আছে। মহাদেৱে যেতিয়া ত্ৰিনয়নেৰে ভস্ম কৰে ভীমাসুৰক, তেতিয়া হেনো এই জুইকুৰা নুমুৱা নাছিল আৰু এই জুইকুৰা নুমাবলৈ দেৱ দেৱতাসকলে ইয়ালৈ গংগাৰ আবাসন কৰে আৰু তেতিয়াৰ পৰা ইয়াৰে এই পানী বৈ গৈছে বুলি জানিব পৰা গৈছে। এই অঞ্চল প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত অতি চহকী। পবিত্ৰ শাওণ মাহত বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ইয়াতে ভৰি পৰিছে, কিয়নো বিশ্বাস আছে যে শাওণ মাহত এই জ্যোতিৰ্লিংগলৈ আহিলে মানুহৰ মনৰ আশা পূৰণ হয়। আমিও গ'লোঁ, আপোনালোকো আহিব। বছৰৰ অন্য সময়তো ইয়ালৈ আহিব পাৰে। আৰু আমি বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি আপোনালোকক শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজতে যদি ভুল ভ্ৰান্তি ৰৈ গৈছে ক্ষমা কৰিব, দোষবিলাক আঙুলিয়াই দিব। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই যাবলৈ উৎসাহিত কৰিব। ধন্যবাদ। চাই থাকিব চয়নিকা মনশ্ৰীৰ সৈতে বিভিন্ন ভিডিঅ'। আমি আপোনালোকক অসমৰ বিভিন্ন ঠাইৰ বিষয়ে জনাম তথা দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি যিদিনা গৈছিলোঁ ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ, সেইদিনা আছিল শাওণৰ 28 দিন, 15 আগষ্ট। সেইদিনা বহু লোকে ভিৰ কৰিছিলহি। সাধাৰণতে সোমবাৰেহে শিৱ মন্দিৰত ৰাইজৰ ভিৰ হয় যদিও শাওণৰ মাহটোৰ গোটেই মাহটোতে আছে ইয়াতে
বহু ভক্ত আৰু বিশেষকৈ শাওণ মাহটো মহাদেৱৰ মাহ বুলি কোৱা হয় আৰু শাওণ মাহটো খুবেই পবিত্ৰ গতিকে এই জ্যোতিৰ্লিংগত শাওণৰ প্ৰত্যেক দিনাই লোকে লোকাৰণ্য হৈছিল আৰু বলেবমৰ কাৰণেও দেওবাৰেতো ইয়াত বহুত ভিৰ হয় আৰু এই মন্দিৰলৈ অহা পথছোৱা বৰ সুন্দৰ আপোনালোকো আহিব ধন্যবাদ